অনুশীলনী 6.2 10 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম আজি 10 নম্বৰত আছে ABCD চতুৰ্ভুজটোৰ কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত এনেভাবে ছেদ কৰে যে AO by BO equal to CO by DO দেখুৱা যে ABCD এটা ট্ৰেপেজিয়াম তো আমাক ABCD এটা চতুৰ্ভুজ বুলি দিয়া আছে আৰু সেই চতুৰ্ভুজটোক আমি কি কৰিব লাগিব ট্ৰেপেজিয়াম হিচাপে প্ৰমাণ কৰি দেখুৱাব লাগিব এতিয়া ট্ৰেপেজিয়াম হিচাপে প্ৰমাণ কৰি দেখুৱাৰ কাৰণে কেৱল আমাক দিয়া আছে যে চতুৰ্ভুজটোৰ কৰ্ণ দুডালে O বিন্দু তেনেকৈ ছেদ কৰে যাতে AO by BO equal to CO by DO হয় তো আমি প্ৰথমতে ছবিটোলৈ মন কৰিম ছবিটো আমি কেনেকৈ আঁকিম সেইখিনি তোমালোকে মই লিখা ধৰণে বা মই অংকন কৰা ধৰণে তোমালোকে আঁকি লবা ইয়াতে মেইনলি তোমালোকে এইখিনি বস্তু বুজি লবা যেহেতু আমাক ABCD এটা ট্ৰেপেজিয়াম বুলি দেখুৱাব দিছে গতিকে আমি সদায় ট্ৰেপেজিয়ামৰ ছবিহে ইয়াতে আঁকিব লাগিব এনেকুৱা নহয় যে যিকোনো চতুৰ্ভুজ আঁকিলেই হৈ যাব কাৰণ আমাক যেহেতু ট্ৰেপেজিয়াম বুলিয়ে প্ৰমাণ কৰিব দিছে গতিকে আমি ট্ৰেপেজিয়াম যদি ইয়াতে আঁকি নলওঁ তেতিয়াহ'লে আমি শেষত ট্ৰেপেজিয়াম বুলি দেখুৱাতে অসুবিধা হৈ যাব সেই কাৰণে আমি কি কৰিম চতুৰ্ভুজে আঁকিম চতুৰ্ভুজটো কি প্ৰকাৰৰ হ'ব ট্ৰেপেজিয়াম হ'ব আৰু ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত আমি জানো যে একজোৰ বাহু সমান্তৰাল হয় আৰু একজোৰ বাহু অসমান্তৰাল হয় গতিকে আমি ইয়াতে AB আৰু CD সমান্তৰাল হিচাপত আঁকি ল'ব লাগিব আকতে আৰু AD আৰু BC অসমান্তৰাল হিচাপে আঁকি ল'ব লাগিব তো এই ছবিটো অঁকা হোৱাৰ লগে লগে তোমালোকে কি দিয়া আছে কি প্ৰমাণ কৰিব লাগিব আৰু অংকনত যদি কিবা অংকন কৰিব লগা আছে সেইখিনি লিখি আমি প্ৰমাণটো ষ্টেপ বাই ষ্টেপ কৰিবলৈ যত্ন কৰিম তো তোমালোকে প্ৰথমতে লক্ষ্য কৰিবা কি দিয়া আছে যিখিনি বস্তু দিয়া আছে সেইখিনি তোমালোকৰ প্ৰশ্নত হুবহু আছে গতিকে সেই প্ৰশ্নটোৰ পৰা চাই তোমালোকে এইখিনি বস্তু লিখি ল'ব পাৰিবা যে ABCD চতুৰ্ভুজৰ AC আৰু BD কৰ্ণ এনেদৰে O বিন্দুত কাটিছে যাতে AO by BO equal to CO by DO এইখিনি বস্তু আছে তাৰ পিছত প্ৰমাণ কি কৰিব লাগিব সেইখিনিও দিয়া আছে যে দেখুৱা যে ABCD এটা ট্ৰেপেজিয়াম গতিকে আমি লিখি ল'ম ABCD এটা ট্ৰেপেজিয়াম বুলিহে প্ৰমাণ কৰিব লাগে তাৰ পিছত আহিব আমাৰ অংকনটো অংকনৰ ক্ষেত্ৰত আমি CD ৰ সমান্তৰালকৈ EO ৰেখা টানি লৈছো এতিয়া CD ৰ সমান্তৰালকৈ EO ৰেখাডাল টনাৰ কাৰণ কি সেইখিনি বস্তু অলপ বুজিবলৈ যত্ন কৰিবা কাৰণ যেহেতু আমাক ABCD এটা ট্ৰেপেজিয়াম বুলি দেখুৱাব লাগিব মানে আমি AB আৰু CD এই ৰেখা দুডালক কি কৰিব লাগিব সমান্তৰাল হিচাপে প্ৰমাণ কৰিব পাৰিলেহে এই চতুৰ্ভুজটো ট্ৰেপেজিয়াম হ'ব সেই কাৰণে আমি কি কৰিম যেহেতু আমি ডাইৰেক্টলি ক'ব নোৱাৰো যে CD আৰু AB সমান্তৰাল যদিও আমি জানো সেইখিনি বস্তু আমি কোনো কন্ডিশনত ক'ব নোৱাৰিম সেই কাৰণে আমি কি কৰিম CD ৰ সমান্তৰালকৈ EO এটা ৰশ্মি অংকন কৰি লৈছো এতিয়া EO ৰেখাডাল যদি আমি অংকন কৰি লওঁ CD ৰ সমান্তৰালকৈ তেনেহলে আমি এতিয়া ক'ব পাৰিম যে CD আৰু EO সমান্তৰাল গতিকে এতিয়া এনেকুৱা কিছু কাম আমি কৰিব লাগিব যাৰ দ্বাৰাই এই EO আৰু AB এই ৰেখা দুডালক কি হ'ব সমান্তৰাল হ'ব আমি এনেকুৱা কিছু প্ৰমাণ কৰিব লাগিব যাৰ দ্বাৰাই আমি ক'ব পাৰিম যে EO আৰু AB ৰেখা দুডাল সমান্তৰাল এতিয়া এই ৰেখাটো ইয়াৰে সমান্তৰাল হলে আমাৰ কি লাভ হ'ব কাৰণ যেহেতু আমি CD আৰু EO সমান্তৰাল বুলি অংকনত ধৰি লৈছো তেতিয়াহলে যদি আকৌ এই EO ৰেখাডাল AB ৰ সমান্তৰাল হয় তেতিয়াহলে আমি ক'ব পাৰিম যে CD EO আৰু AB এই তিনিওটা ৰেখা পৰস্পৰ সমান্তৰাল তেতিয়া আমি যুক্তিটো দিব পাৰিম যে CD আৰু AB তেনেহলে সমান্তৰাল হ'ব গতিকে সেই কাৰণে আমি মাঝামাঝি ভাৱে এটা ৰেখা এনেকুৱাকৈ আঁকি লৈছো O বিন্দুৰ মাজেৰে যোৱাকৈ আৰু ইয়াৰে পৰাই আমি কি কৰিম একবাৰ এইটো আৰু এইটো সমান্তৰাল বুলি আমি ধৰি লম ধৰি আমি এনেকুৱাকৈ প্ৰমাণ কৰিম যে EO আৰু AB ও সমান্তৰাল গতিকে ইয়াৰে পৰা আমি গোটেইখিনি প্ৰমাণ বা CD আৰু AB যে সমান্তৰাল সেইখিনি বস্তু আমি ধুনীয়াকৈ লিখি দিব পাৰিম তো প্ৰমাণটো ষ্টাৰ্ট কৰাত তোমালোকে প্ৰথমতেই আৰম্ভ কৰিবা কি বস্তু দিয়া আছিল তাৰে পৰা যেহেতু আমাৰ দিয়া আছে AO by BO equal to CO by DO তাৰে পৰা আমি ষ্টাৰ্ট কৰিম যেহেতু AO by BO equal to CO by DO তো এইখিনিৰ পৰা আমি কি কৰিম AO ৰ তলত CO আনিম কাৰণ AO আৰু CO একেডাল ৰেখাতে আছে এনেকুৱাকৈ মিলাই ল'বা আমাক যিখিনি দিয়া আছে AO by BO দিয়া আছে গতিকে AO টো বেলেগ এটা ৰেখাত পৰি গ'ল BO টো বেলেগ এটা ৰেখাত পৰি গ'ল তাৰ মানে আমি কি কৰিম AO আৰু CO যেহেতু একেডাল ৰেখাতে আছে গতিকে আমি কি কৰিম AO ৰ তলত CO টো আনিবলৈ যত্ন কৰিম ইকুৱেল টু দিম CO যদি BO ৰ ঠাইত আহিছে BO টো CO ৰ ঠাইত যাব লাগিব
BO বাই DO এতিয়া BO বাই DO হলেও কি হৈ যায় একেডাল ৰেখাতে এইখিনি থাকি যায় গতিকে এনেকুৱাকে পোনপ্ৰথমতে মিলাই লবা আৰু এইটো 1 নম্বৰ বুলি দি দিবা এতিয়া 1 নম্বৰ সমীকৰণটো পালো এইবাৰ আমি কি কৰিম ADC এই ত্ৰিভুজটো লম ADC ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি পাও সেইখিনি বস্তু চাম এতিয়া ত্ৰিভুজ ADC ৰ পৰা আমি কি পাব পাৰো ADC ৰ ক্ষেত্ৰত যেহেতু EO সমান্তৰাল ৰেখা বুলি আমি কৈছো CD ৰ ক্ষেত্ৰত CD আৰু EO সমান্তৰাল গতিকে আমি থেলছৰ উপপাদ্য মতে এইখিনি বস্তু লিখিব পাৰিম যে AE by ED equal to AO by OC লিখিব পাৰিম নে নাই কাৰণ আমি থেলছৰ উপপাদ্য মতে এইখিনি বস্তু পাইছো যে কোনো এটা ত্ৰিভুজৰ ক্ষেত্ৰত ধৰা এইটো আমাৰ ত্ৰিভুজ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত যদি কোনো এটা ৰেখা আমি এটা বাহুৰ সমান্তৰালকৈ এনেকুৱাকৈ অঙ্কন কৰো আৰু এই অঙ্কন কৰা ৰেখাডালে যদি AB আৰু AC ক্ৰমে E আৰু F বিন্দুত কাটিছে তেতিয়াহলে আমি লিখিব পাৰো AE by EB equal to AF by FC ঠিক তেনেকুৱাকৈ ইয়াতো আমাৰ ADC এই ত্ৰিভুজটোৰ ক্ষেত্ৰত EO ৰেখাটো DC ৰ সমান্তৰাল এতিয়া EO ৰেখাটো যদি CD ৰ সমান্তৰাল বা DC ৰ সমান্তৰাল তেতিয়াহলে আমি ADC ত্ৰিভুজৰ CD হল এটা বাহু আৰু এইটো হল সেই বাহুৰ সমান্তৰালকৈ টনা এটা ৰেখা গতিকে আমি এই ৰেখাডালে E আৰু O বিন্দুত কটা বুলিও ক'ব পাৰিম মানে AD ৰ E বিন্দুত কাটিছে আৰু AC ৰ O বিন্দুত কাটিছে গতিকে আমি এনেকুৱাকৈ অনুপাতটো লিখিব পাৰিম যে AE by ED equal to AO by OC তো ADC ৰ পৰা যেহেতু CD সমান্তৰাল EO এটো কিয় লিখিলো আমি অঙ্কন মতে যেহেতু এইখিনি বস্তু আমি আগতেই লিখি লৈছো এতেকে আমি লিখিব পাৰিম AE by DE equal to লিখিব পাৰিম AO by OC AO by CO বা OC এতিয়া আমি যদি লক্ষ্য কৰো ইয়াতো আমি AO by CO পাইছিলো হয় না নাই গতিকে আমি লেফট হ্যান্ড সাইডটো ইকুৱেল কৰিবলৈ যত্ন কৰিম মানে ইয়াতে ৰাইট হ্যান্ড সাইডটো AO by CO আছে যদিও AO by CO টো আমি লেফট হ্যান্ড সাইডত আনিম মানে AO by CO equal to লিখিব পাৰিম AE by DE AE by DE তো হৈ গল এইখিনি বস্তু আৰু এইটো দিম আমি 2 নম্বৰ তো 1 আৰু 2 ৰ পৰা আমি কি কন্ডিশন পাম 1 আৰু 2 ৰ পৰা যেহেতু লেফট হ্যান্ড সাইড ইকুৱেল আছে ইয়াতো AO by CO ইয়াতো আছে AO by CO গতিকে আমি ক'ব পাৰিম যে ৰাইট হ্যান্ড সাইড ইকুৱেল হৈ যাব মানে BO by DO equal to লিখিব পাৰিম AE by DE গতিকে আমি এইখিনি বস্তু লিখিম BO by DO equal to AE by DE এতে BO by DO আৰু AE by DE এইখিনি বস্তু ক'ত আছে অলপ লক্ষ্য যদি কৰো চিত্ৰটোত BO by DO লাগে আমাৰ গতিকে BO by DO ইয়াতে আছে তাৰ পিছত AE by DE আছে AE by DE তাৰ মানে কোনটো ত্ৰিভুজৰ ক্ষেত্ৰত কৈছে এইখিনি বস্তু ABD ত্ৰিভুজৰ ক্ষেত্ৰত কিন্তু ABD ত্ৰিভুজৰ ক্ষেত্ৰত যদি আমি অনুপাত লও তেতিয়া সেই অনুপাত বিলাক এনেকুৱাকে দিছে ইয়াতে BO by DO এতে BO by DO হলে উল্টা হৈ যায় কাৰণ আমাৰ দেখা গৈ আছে যে এইখিনি ৰেখা AB ৰেখাৰ সৈতে হে সমান্তৰাল দেখিব লাগে গতিকে এইটো হল আমাৰ বাহু ত্ৰিভুজৰ ক্ষেত্ৰত AB বাহু মানে এইখিনিৰ কথা কৈছো এনেকুৱাকে যদি আমি আঁকি লও তেতিয়া এইখিনিৰ কথা বুজাব ইয়াতে এনেকুৱা এইটো হল আমাৰ EO হয়নে নাই এইখিনি হল আমাৰ EO আৰু এইটো হ'ব আমাৰ AB ৰেখা তো এইখিনি বস্তুৰ কথা কৈ আছো D ইয়াতে হ'ব D বিন্দু তো এইখিনিৰ পৰা আমি যদি চাও এইটো ৰেখা ইয়াৰে হে সমান্তৰাল দেখাব লাগে মানে EO ৰেখাটো আমাৰ দেখুৱাব লাগে AB ৰ সমান্তৰাল সেই কাৰণে আমি কি কৰিম DO by OB equal to DE by EA এনেকুৱা এটা অনুপাত আনিব পাৰিলে সুবিধা হয় গতিকে আমি DO by OB কৰিব লাগিলে কি কৰিম দুইফালে উলটাই দিব লাগিব মানে DO by BO equal to ইয়াতো হৰটুক লবটুক হৰ বনাবলৈ যত্ন কৰিম DE by AE
এতিয়া আমি কি ক'ব পাৰিম তেনেহ'লে ইয়াৰে পৰা যদি আমি চাওঁ BO by DO by BO DE by AE মানে DO by BO ইকুৱেল টু দিছে DE by AE তাৰ মানে যদি এটা ত্ৰিভুজৰ ক্ষেত্ৰত কোনো এটা ৰেখাই কি কৰে দুটা বাহুক সমান অনুপাতত বিভক্ত কৰে তেতিয়াহ'লে সেই ৰেখাডাল কি হয় আমাৰ তৃতীয় বাহুৰ সমান্তৰাল হৈ যায় সেইটো আছিল থেলছৰ বিপৰীত উপপাদ্য মতে গতিকে আমি ইয়াতো লিখিব পাৰিম যে থেলছৰ বিপৰীত উপপাদ্য মতে কি হ'ল যে EO আৰু AB সমান্তৰাল হৈ গ'ল গতিকে আমি লিখিব পাৰিম AB সমান্তৰাল OE বা EO এইটো হ'ল থেলছৰ বিপৰীত উক্তি তো এইখিনি নিশ্চয় গম পালা তো যেহেতু আমি কি পাইছিলোঁ কণ্ডিশ্যনবিলাক অংকন মতে আমি ধৰি লৈছিলোঁ যে CD আৰু EO সমান্তৰাল হয়নে নাই যেহেতু CD সমান্তৰাল EO আৰু আমি এতিয়া পালোঁ যে ABও EOৰ সমান্তৰাল AB সমান্তৰাল EO এতেকে আমি লিখিব পাৰিম কি CD যদি EOৰ সমান্তৰাল হয় আকৌ ABও EOৰ সমান্তৰাল হয় তেতিয়াহ'লে আমি ক'ব পাৰিম যে CD আৰু ABও সমান্তৰাল এতেকে CD সমান্তৰাল AB হ'ব এতেকে ABCD চতুৰ্ভুজটো এটা ট্ৰেপেজিয়াম হ'ব তো এইখিনি আছিল আমাৰ প্ৰমাণ